আপুনিও সিগাৰেট খায় নেকি? যদি হে খায় তেনেহলে সম্পূৰ্ণ ভিডিঅ'টো আপোনাৰ বাবে বনাইছো। স্মোকিং কৰিলে যে বেয়া এইটো কথা আজি মই নতুনকৈ নকলেও হ'ব, কাৰণ সিগাৰেটৰ পেকেটটোৰ ওপৰত লিখা থাকে যে স্মোকিং ইজ ইনজুৰিয়াছ টু হেল্থ। তাৰ পিছতো মানুহে খায়ে থাকে। গতিকে স্মোকিং কৰিলে আপোনাৰ বডিত এতিয়া কি হৈ আছে বেয়া আৰু ইয়াৰ পৰা কেনেকৈ ওলাব পাৰিব, এই সকলোখিনি কথা আজি মোৰ এই সৰু ভিডিঅ'টোতে পাব। গতিকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। স্মোকিঙৰ মেইন কাৰণটোৱে হৈছে নিকটিন, যিয়ে আমাৰ ব্ৰেইনটোক ৰিলেক্স কৰি থয়। যেতিয়া চিগাৰেট এটা ভাঙি চাব তাৰ ভিতৰত কিছুমান কলা কলা পদাৰ্থ থাকে, সেই তাকে কয় নিকটিন। যেতিয়া চিগাৰেটটো জ্বলাই কিনে খাব তাৰ ভিতৰত থকা নিকটিনটো জ্বলিব। তাৰ পৰা আপোনাৰ ৫,০০০তকৈ বেছি টক্সিনছ আৰু কিছুমান গেছ ওলাই যায়, আৰু তাৰে ভিতৰত টাৰ্কল নামৰ পদাৰ্থ এটাও ৰিলিজ হয়, যাৰ ফলত আপোনাৰ যিটো লাংছ আছে সেইটো লাংছটো আপোনাৰ ধ্বংস কৰি দিয়ে। চিগাৰেট বেছি খালে আপোনাৰ বডিত নিকটিনে কিছুমান ডপামিন ৰিলিজ কৰে, আৰু যেতিয়া আপোনাৰ বডিটোত ডপামিন ৰিলিজ হ'ব, মানে ডপামিন নামৰ পদাৰ্থ এটা আপোনাৰ বডিত ওলাব, তেতিয়া আপোনাৰ মাইণ্ডটো ৰিলেক্স হ'ব, আপোনাৰ চব বস্তু ভাল লাগি থাকিব। যেতিয়ালৈকে আপুনি চিগাৰেট খাই থাকিব তেতিয়ালৈকে ভাল লাগি থাকিব, কিন্তু যেতিয়া হঠাৎ এদিন চিগাৰেট এৰি দিলে বা অকণমান কেইদিনমানৰ কাৰণে চিগাৰেট খোৱা নাই, তেতিয়া আপোনাক এনেকুৱা লাগিব যে আৰু চিগাৰেট খাওঁ আৰু চিগাৰেট খাওঁ। এইটো এইকাৰণে হয় কাৰণ চিগাৰেটৰ ভিতৰত যিটো নিকটিন থাকে সেইটো এটা এডিকশ্যনৰ নিচিনা কাম কৰে, যিটো আপুনি বাৰ বাৰ বিচাৰি থাকে। কাৰণ নিকটিনে ডপামিন ৰিলিজ কৰে। ডপামিন ৰিলিজ হ'লে আপোনাৰ মনটো ভাল লাগি থাকে। যিহেতু আপুনি চিগাৰেট খাবলৈ এৰি দিলে তেতিয়া কি হয়, ডপামিন ৰিলিজ নহয়, আৰু ডপামিন ৰিলিজ যেতিয়া নহ'ব তেতিয়া আপোনাৰ বডিটো কমজুৰি ফিল হ'ব। তাৰপিছত আপোনাৰ কিবা দুৰ্বল অনুভৱ হ'ব, আৰু আপোনাৰ বমি হ'ব পাৰে। তেনেকুৱা ধৰণৰ কিছুমান চিমটমছ হয় যেতিয়া আপুনি চিগাৰেট এটা পটককৈ এৰি দিয়ে। চিগাৰেট এৰিলে আপোনাৰ বডিত অক্সিজেন যিটো কেৰি কৰাৰ কেপাচিটি আছে সেইটো সম্পূৰ্ণৰূপে বাঢ়ি যায়, কিন্তু যিসকলে চিগাৰেট খাই আছে তেখেতসকলৰ অক্সিজেন লোৱাত অকণমান অসুবিধা হ'ব পাৰে। চিগাৰেট এৰাৰ ২-৩ দিন পিছত আপোনাৰ কাহ উঠিবলৈ আৰম্ভ কৰিব পাৰে। এইটো এটা বহুত বেছি ভাল ৰেছপন্স হয়, বডিটো এটা ৰেছপন্স দিয়ে যে আপুনি এটা ভাল ৰাস্তাত গৈ আছে, কাৰণ আপোনাৰ যিটো লাংছ আছে সেই লাংছটোৱে আপোনাৰ বডিত থকা টক্সিনবিলাক ক্লিয়াৰ কৰি থাকে, সেইবাবে আপোনাৰ কাহ উঠিবলৈ আৰম্ভ হয়। চিগাৰেটটো খাই থাকোঁতে আপোনাৰ ডপামিনটো হাই আছিলে, আপোনাৰ মনটো বেছিকৈ ভাল লাগি আছিলে, কিন্তু যেতিয়া আপুনি চিগাৰেট খাবলৈ এৰিলে তেতিয়া আপোনাৰ ডপামিন লেভেল ড্ৰপ হ'বলৈ আৰম্ভ কৰে। তেতিয়া আপোনাৰ বডিটোৱে কেৱল নিকটিন বিচাৰি থাকে, মানে আপোনাক কেৱল এটা চিগাৰেট যি প্ৰকাৰে হ'লেও লাগে। সেই টাইমখিনিত আপুনি যদি নিজক ভালদৰে চম্ভালি ল'ব পাৰে তেতিয়াহ'লে 72 আৱাৰৰ ভিতৰত 72 ঘণ্টাৰ ভিতৰতে আপোনাৰ বডিটো এটা ভাল ৰেছপন্স কৰিবলৈ আৰম্ভ কৰিব। জাষ্ট আপুনি 2 পৰা 4 দিনৰ সেই সময়খিনি আপুনি নিজকে কণ্ট্ৰল কৰিব লাগিব। আপোনাক যদি নিকটিন লাগে, কাৰণ চিগাৰেটৰ ভিতৰত নিকটিন থাকে, সেই নিকটিনটো আপোনাক বহুত বেছি আমনি কৰিব পাৰে, আপুনি বিচাৰি থাকিব। কিন্তু আপুনি যদি সেই সময়খিনি নিজক ডাইভাৰ্ট কৰি ৰাখিব বিচাৰে, আপুনি যিটো টাইমত চিগাৰেট খায়, ধৰক আপুনি গধূলি 3টামান বা 4টামান বজাত চিগাৰেট সদায় খায়ে, সেইটো এটা আপোনাৰ ফিক্স টাইম হয়। কিন্তু আপুনি যেতিয়া চিগাৰেট এৰিবলৈ বিচাৰিছে, সেই খোৱা টাইমখিনিত আপোনাৰ ব্ৰেইনটোৱে নিজে এটা ছিগনেল পঠিয়াই যে এইটো টাইম মোৰ খোৱাৰ টাইম হয়। গতিকে সেই টাইমখিনিক আপুনি ডাইভাৰ্ট কৰিবলৈ চাওক, যিকোনো পুছ-আপ মাৰক, কিছুমান এক্সাৰচাইজ কৰক, তাৰ ফলত আপোনাৰ বডিটো এটা ভাল ৰেছপন্স কৰিবলৈ আৰম্ভ কৰিব, আৰু তেনেদৰে আপুনি চিগাৰেটৰ পৰা লাহে লাহে দূৰ হ'ব। এইটো পটককৈ দূৰ হোৱা বস্তু নহয়, সকলোৱে জানে। গতিকে আপুনি সেই টাইমখিনি কিছুমান বেলেগ কাম কৰিবলৈ চেষ্টা কৰক, যাৰ ফলত আপুনি লাহে লাহে দূৰ হ'ব পাৰিব। এতিয়া মই আপোনাৰ ভিডিঅ'ত ক'লোৱে অলৰেডি যে চিগাৰেটৰ পৰা আমাৰ কি বেয়া হ'ব পাৰে। হাৰ্টৰ ডিজিজ হয়, কেঞ্চাৰ হয়, তেনেকুৱা লাংছটো আমাৰ একেবাৰে নষ্ট কৰি পেলায়। এইটো এদিনত হোৱা কথা নহয়, বহুত দিনৰ পিছত, আপোনাৰ কমেও কিমান বছৰৰ পিছত আপোনাৰ এইবোৰ হ'বই, কাৰণ যিয়ে চিগাৰেট খায় সেইসকলৰ এইটো হোৱাটো
একেবাৰে কনফাৰ্ম হয় গতিকে যিমান সোনকালে পাৰে সোনকালে আপোনালোকে চিগাৰেটটো এৰিবলৈ চেষ্টা কৰক চেষ্টাৰ অসাধ্য একো নাই চেষ্টা কৰিলে সকলোখিনি সম্ভৱ হয় আজিকালি গতিকে নিজৰ ব্ৰেইনটোক কেৱল আপোনালোকে ঠিক কৰক যে মই এৰিমটো এৰিম তেনেকুৱা ধৰণৰ যেতিয়া আপুনি এটা চিন্তা আপোনাৰ মনলৈ আনিব তেতিয়া আপুনি নিশ্চয়কৈ কৰিব পাৰিব কাৰণ কৰিব নোৱাৰা কামটো একো নাই আপোনাৰ জীৱনত যি হ'লেও আপুনি কৰিব পাৰে এইটো চবেই কয় কিমান আমি তেনেকুৱা এক্সাম্পল দেখি আহিছোঁ গতিকে আপুনিও পাৰিব তেনেকুৱা ধৰণৰ কাম কৰিবলৈ গতিকে ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে শ্বেয়াৰ কৰি দিব আপুনি যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি থৈ যাব পাৰিলে কমেণ্টত জনাব কেনেকুৱা পালে মোৰ ভিডিঅ'টো চাই তেনেহ'লে আজিলৈ ইমানতে ৰাখিছোঁ ধন্যবাদ